সিয়ে CBI, সিয়ে CID, সিয়ে IGP, DGP, সব হেমন্ত। নাই নাই সেইটো দল ত্যাগ কৰিছে না কৰা নাই আমি আলোচনা কৰিম। কোনোবা যদি দল ত্যাগ কৰিছে আমাৰ একো প্ৰব্লেম নাই, আমাৰ অল্টাৰনেটিভ আছে। অলপ দিগদাৰ হৈছে, তথাপি জইনিং কৰা মানুহখিনি মেক্সিমামে থাকিছে, কিছুমানে বৰষুণ দিয়াৰ কাৰণে গুচি গ'ল। যেন হওক 700 ছামথিং আছিলে ইউ পি পি এলৰ পৰাই আমাৰ দলত যোগদান কৰাটো। তো আজি কোকৰাঝাৰ টাউনত যিখিনি মই ফিডবেক পাই আছে, 1 নম্বৰ ৱাৰ্ড হওক, 2 নম্বৰ হওক, 3 নম্বৰ হওক, এই তিনিটা ৱাৰ্ডৰ মেক্সিমাম বেংগলী সম্প্ৰদায়ৰ মানুহ আছে। মুঠতে আমি 100ত 90% আমাৰ ফালে হৈছে বুলি আমি ক'ব পাৰোঁ। এই কিবাটো বেংগলী সম্প্ৰদায়টো এই কোকৰাঝাৰ টাউনত। তো আমি প্ৰমীলা ৰাণী বাইদেৱে জিকাটো 100%। আৰু আমি কি কয়, মুঠতে গোটেই অসমত যিখিনি ৰাজনীতি হৈ আছে, চলি আছে, মানে যিটো পৰিৱেশ আহি আছে, মুঠতে মহাজোঁট হিচাপে চৰকাৰ বনোৱাটো বিৰাট চিয়ৰ হৈ গ'ল। মুঠতে আমি টোটেল 70+ আমি পামেই, 70 তলত নাহে। আৰু অহাকালি যিটো হ'ব, ইয়াত আমি 25 to 30, অহাকালি 1 তাৰিখত যিটো নিৰ্বাচন হ'ব, ইয়াত আমি ছেকেণ্ড ফেজৰ নিৰ্বাচনত 25 to 30 আমি পামেই। 25ৰ তলত নাহে। মুঠতে কোনটো ছিট হাৰিব আমি ডাইৰেক্ট ক'ব পাৰে, বিজেপিৰ এক্সিষ্টিং ছিটবিলাক। টেক লামডিংটো হাৰি আছে, টেক পীযুষ হাজৰিকা হাৰি আছে, এইবিলাক একদম চিয়ৰ। আৰু এইফালে মুঠতে আছে, এনেকুৱা সমষ্টি বহুত আছে। এই বহৰমপুৰটো আমি পামেই, বহৰমপুৰ সমষ্টি প্ৰফুল্ল মহন্ত ডাঙৰীয়াৰ সমষ্টি আছিলে, সেইটো আমি জিকিমেই। আৰু এইফালে জাগিৰত, এইবিলাক বিৰাট চিয়ৰ। তো সেইখিনি কথা। আৰু হেমন্ত বিশ্ব শৰ্মাই এটা কথা কৈ আছে, আপোনালোকে নিশ্চয় শুনিছে, যে শিক্ষিত মানুহবিলাক, এডুকেটেড মানুহবিলাক পলিটিক্স কৰিব নালাগে। ইহঁতে মানে স্কুল কলেজ বা ল'ৰা ছোৱালীসকলক, ছাত্ৰ ছাত্ৰীসকলক পঢ়া শুনা মানে শিকাব লাগে, এইবিলাক কথা কৈছে। তাৰমানে এনেকুৱা নাকি হেমন্ত বিশ্ব শৰ্মা যিটো কৈছে, মিনিংটো এনেকুৱাই যে বিজেপি দলত কোনো শিক্ষিত মানুহ নাই। এইটো প্ৰমাণ দিলে। অশিক্ষিত মানুহক লৈ পেলাই হেমন্ত বিশ্ব শৰ্মাই পলিটিক্স কৰি আছে, বা বিজেপিয়ে পলিটিক্স কৰি আছে, যাৰ ফলত আজি অসমত বিজেপি চৰকাৰ অহাৰ পিছত ধৰ্মৰ নামত ডিভিজন, জাতিৰ নামত ডিভিজন, এইবিলাক হৈ আছে। আৰু যিবিলাক সমস্যাৰ ওপৰত অসমবাসী ৰাইজে বিচৰা নাছিলে, ইয়াৰ এগেইনষ্টত মানে বিজেপি দলে এক্সিকিউট কৰি আছে, কাম কৰি আছে। প্ৰাইভেটাইজ কৰা চৰকাৰী সম্পত্তি, এইবিলাক নদী বান্ধ বা বহুত। আৰু আমাৰ অহাকালি যে প্ৰাইম মিনিষ্টাৰ ডাঙৰীয়া আহিব কোকৰাঝাৰত, এইটোতো বিৰাট লজ্জাজনক। বিজেপি গভৰ্ণমেণ্টে, ভাৰত চৰকাৰে আমাক 1000 কোটি টকা দিয়াৰ প্ৰতিশ্ৰুতি দিছিলে, কিন্তু আমাক এই 1000 কোটিটো পূৰণ নকৰিলে। কালি 600 crore দিছে, 400 crore নিদিলে। আৰু বড়োলেণ্ড শ্বহীদৰ নামত শ্বহীদসকলক 5 লাখকৈ দিয়াৰ কথা আছিলে, এইটোকো দিয়া নাই। আৰু ওদালগুৰিত ইঞ্জিনিয়াৰিং কলেজ আৰম্ভ কৰাৰ কথা আছিলে, এইটোকো দিয়া নাই। মুঠতে আৰু ওদালগুৰি আৰু কোকৰাঝাৰ দুটা জাগাৰ পৰা হেলিকপ্টাৰ ছাৰ্ভিচ দিয়াৰ কথা আছিলে, এইবিলাকো দিয়া নাই। মুঠতে মোদীয়ে আমাৰ BTC অঞ্চলত আহি পেলাই কি কৰিব? আপোনালোকে যিখিনি প্ৰতিশ্ৰুতি দিছিলে বিজেপি হিচাপে, আমাক একো দিয়া নাই। আপোনালোকে ইয়াত আহিও আমাৰ BTC-বাসী ৰাইজক ফুচলাব নোৱাৰিব। আমাৰ BTC-বাসী ৰাইজে এইবাৰ সজাগ, বিজেপিক নালাগে। এইটো বিজেপিক যে নালাগে সেইটো সিদ্ধান্ত হৈ গ'ল। অসমবাসী ৰাইজৰ বিজেপিক যে নালাগে এইটো সিদ্ধান্ত হৈ গ'ল। আপুনি 100 বাৰ আহক, 200 বাৰ আহক, প্ৰাইম মিনিষ্টাৰ আহক, নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহক, বা অমিত শ্বাহ আহক, বা যিমান ষ্টাৰ কেম্পেইনাৰ আছে, আহিলেও একো কাম নহয়। সব কিছু, হিয়ে ডক্টৰ, হিয়ে মেজিষ্ট্ৰেট, হিয়ে IGP, DGP, হিয়ে মানে সব, হিয়ে মানে প্ৰিন্সিপাল, হিয়ে হেডমাষ্টাৰ,
চব সিয়ে ডক্টৰৰ ক্ষেত্ৰতো সিয়ে ডক্টৰ কৰোণাৰ ডক্টৰ সিয়ে মেজিষ্ট্ৰেট সিয়ে মানে কিবা মানে প্ৰিন্সিপাল সিয়ে হেডমাষ্টাৰ চব কি বেচিছত মোক জেলত পঠাব হেমন্ত বিশ্ব শৰ্মা নিজে কেছ আছে মোৰ লগত কেছ নাই হেমন্ত বিশ্ব শৰ্মাৰ লগত নিজে কেছ আছে সাৰদাৰ নামত কেছ আছে আৰু লৈট বাজাৰৰ নামত কেছ আছে আৰু বহুত কেছ থাকিব তাৰ বহুত কেছ থাকিব নাই এইবিলাক আমাৰ কোনোবা মানুহক জেলত দিয়া এনেকুৱা কিবা উদ্দেশ্য নাই আমাক লাগে শান্তি আমি চৰকাৰ চলাম যিসকল ইলিগেল কাম কৰিছে ইহঁতক আমি বিচাৰ কৰিম এইটোৱে তদন্ত কৰক আৰ্মছটো কাৰ হয় সেইটোতো হেমন্তৰে হ'ব লাগে মোৰতো নহয় এইটো হেমন্ত বিশ্ব শৰ্মাই হ'ব লাগে এই আৰ্মছটো কৰক ন্যায় কৰক না CBI কৰে কৰক আমাৰ কি আছে এইটো হেমন্ত বিশ্ব শৰ্মাই জানে এইটো চব হেমন্ত বিশ্ব শৰ্মা জানে মই কৈছোঁ না হিয়ে CBI হিয়ে CID হিয়ে IGP DGP চব হেমন্ত নাই সেইটো দল ত্যাগ কৰিছে না কৰা নাই আমি আলোচনা কৰিম আমাৰ অল্টাৰনেটিভ আছে আমি একো প্ৰব্লেম নাই ইয়াত কোনোবা যদি দল ত্যাগ কৰিছে আমাৰ একো প্ৰব্লেম নাই আমাৰ অল্টাৰনেটিভ আছে নাই মোৰ তাতলৈকে এনেকুৱা মেছেজ অহা নাই এতিয়ালৈকে মই শুনি আছোঁ কিবা একটা হৈছে কোনে লৈ গৈছে সেইটো আমি ওলাই দিম চাকৰি ক্ষেত্ৰত মহাজোঁট হিচাপে অসমত 5 লাখ যুৱক যুৱতীসকলক চাকৰি দিয়াৰ গেৰেণ্টি দিছে ইয়াৰ নামত আমি BTCত আমাৰ 40টা ডিপাৰ্টমেণ্টত 40,000 পৰা 50,000ৰ ভিতৰত পোষ্ট খালী আছে সাব ডিভিজন হেডকোৱাৰ্টাৰ ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ এইবিলাকক মই গোটেই এই সুযোগতে মই কৰি ল'ম এই ভেকেঞ্চি পোষ্টটো আহিব আমি প্ৰগ্ৰামটো শ্বেডিউল কৰা নাই অহাকালি কিবাটো হৈ যাওক আজি শেষ দিন যোৱাকালি শেষ হৈছে কেম্পেইনটো এতিয়া আমি থাৰ্ড ফেজত একেলগে সোমাব কংগ্ৰেছো সোমাব UDPও সোমাব CPMও সোমাব আমিও সোমাম থাৰ্ড ফেজৰ কাৰণে এতিয়া আমি ৰুটিন বনাই ল'ম